নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদসমূহ পূৰণৰ বাবে যিসমূহ প্ৰতিযোগী পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই প্ৰতিযোগী পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসমূহৰ সহায় হোৱাকৈ আমি এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ আগবঢ়াম আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাব যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব আৰু লগৰ কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে পলিটিৰ এটা সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু এই সিৰিজটোৰ প্ৰায় 3টা পাৰ্ট ইতিমধ্যে আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এইটো 4 নম্বৰ পাৰ্ট যদি আগৰ পাৰ্ট কেইটা আপোনালোকে চোৱা নাই তেনেহ'লে আপোনালোকে আগতে সেই পাৰ্ট কেইটা চাব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান মই তাতে ইনক্লুড কৰিছোঁ আপোনালোকে সেইখিনি চালে উপকৃত হ'ব আমি 4 নম্বৰ পাৰ্টৰ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ ভাৰতীয় সংবিধানৰ উপদেষ্টাজনৰ নাম কি প্ৰথম প্ৰশ্নটো এর উত্তৰটো হ'ব বি.এন. ৰাও ভাৰতীয় সংবিধানৰ উপদেষ্টা আছিল প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিব যে ভাৰতীয় সংবিধানৰ উপদেষ্টাজনৰ নাম কি উত্তৰটো হ'ব ডক্টৰ বি.এন. ৰাও ভাৰতীয় সংবিধানৰ উপদেষ্টা আছিল আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ভাৰতীয় সংবিধানৰ ড্ৰাফট কোনে বনাইছিল অৰ্থাৎ ভাৰতীয় সংবিধানখন বনাওঁতে যথেষ্টখিনি সদস্য নিৰ্বাচিত কৰা হৈছিল আৰু তেওঁলোকৰ জৰিয়তে বিভিন্ন ধৰণৰ কমিটি বনাই দিয়া হৈছিল আৰু এই কমিটিসমূহৰ কথা আমি আন যিসমূহ ভিডিঅ' আছে সেইসমূহত আলোচনা কৰিম সংবিধানৰ ড্ৰাফট ভাৰতীয় সংবিধানৰ ড্ৰাফট বেনিগাল নাৰচিমা ৰাও বা বি.এন. ৰাওৱে বনাইছিল অৰ্থাৎ সংবিধানৰ যিজন উপদেষ্টা আছিল তেখেতেই ভাৰতীয় সংবিধানৰ ড্ৰাফট বনাইছিল আমি তৃতীয় প্ৰশ্নটোলৈ গৈছোঁ কাৰ প্ৰস্তাৱৰ ভিত্তিত ড্ৰাফট কমিটিৰ গঠন কৰা হৈছিল এটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উচ্চ পৰ্যায়ৰ যিসমূহ প্ৰতিযোগী পৰীক্ষা আছে তেওঁলোকৰ পৰীক্ষাসমূহত এই প্ৰশ্ন কেইটা আমি অহা দেখিবলৈ পাইছোঁ গতিকে প্ৰশ্নটো আপোনালোকে গুৰুত্ব সহকাৰে চাব ইয়াৰ উত্তৰটো হ'ব সত্যনাৰায়ণৰ প্ৰস্তাৱৰ ভিত্তিত ড্ৰাফট কমিটি গঠন কৰা হৈছিল সত্যনাৰায়ণৰ প্ৰস্তাৱৰ ভিত্তিত ড্ৰাফট কমিটি গঠন কৰা হৈছিল আপোনালোকে প্ৰশ্নৰ উত্তৰবিলাক যদি সময় পায় বাৰে বাৰে এই ভিডিঅ'বোৰ চাব তেতিয়া আপোনালোকৰ মনত থাকি যাব 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ড্ৰাফট কমিটিৰ কেইজনীয়া সদস্যৰে গঠন কৰা হৈছিল অৰ্থাৎ যিখন ড্ৰাফট কমিটি বা ড্ৰাফট যিখন বনাইছিল বেনিগাল নাৰচিমা ৰাওৱে সেই ড্ৰাফটখন পৰীক্ষা কৰাৰ বাবে এখন কমিটি সংবিধান সভাই গঠন কৰি দিছিল সেই কমিটিখন কেইজনীয়া আছিল এটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত আমি দেখিবলৈ পাইছোঁ আৰু এনে ধৰণৰ প্ৰশ্নসমূহে আমি আপোনালোকৰ বাবে আগবঢ়াম প্ৰতিটো প্ৰশ্নৰ গুৰুত্বপূৰ্ণ আপোনালোকে মন দি চাব যে ড্ৰাফট কমিটিৰ কেইজনীয়া সদস্যৰে গঠন কৰা হৈছিল উত্তৰটো হ'ব ড্ৰাফট কমিটি 7জনীয়া সদস্যৰে গঠন কৰা হৈছিল অৰ্থাৎ ড্ৰাফট কমিটিত 7জন সদস্য আছিল আমি 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে কাক নিৰ্বাচন কৰা হৈছিল এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো অহা দেখা যায় গতিকে ইয়াৰ উত্তৰটো হ'ব ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে ডক্টৰ ভীমৰাও ৰামজী আহমেদকাৰক ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছিল এতিয়া ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে ডক্টৰ ভীমৰাও ৰামজী আহমেদকাৰক কোনে নিৰ্বাচন কৰিছিল সংবিধান সভাই ডক্টৰ ভীমৰাও আহমেদকাৰক ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা নাছিল সেই যি 7জনীয়া কমিটি আছিল সেই কমিটিখনৰ সদস্য কেইজনে মিলি পেলাই ডক্টৰ ভীমৰাও ৰামজী আহমেদকাৰক ড্ৰাফট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছিল 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ড্ৰাফট কমিটিৰ অসমৰ পৰা কোনে সদস্য হিচাপে নিৰ্বাচিত হৈছিল ইয়াৰ উত্তৰটো হ'ব ড্ৰাফট কমিটিৰ অসমৰ পৰা সৈয়দ মহম্মদ সাদুল্লাহ সদস্য হিচাপে নিৰ্বাচিত হৈছিল অৰ্থাৎ সেই সময়ৰ মুছলিম লীগৰ তেখেত এজন নেতা আছিল অসমৰ আৰু তেখেতে ড্ৰাফট কমিটিৰ সদস্য হিচাপে সংবিধান সভাত যোগদান কৰিছিল 7 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ ড্ৰাফট কমিটি কেতিয়া গঠন কৰা হৈছিল এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিব ইয়াৰ আগৰ প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন কম্পিটিটিভ এক্সামত এই অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো অহা আমি দেখিবলৈ পাইছোঁ প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে মনত ৰাখিব 7 নম্বৰ প্ৰশ্নটো হৈছে ড্ৰাফট কমিটিৰ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব
ড্ৰাফ্ট কমিটি 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। তাৰিখ আৰু চনকেইটা আপোনালোকে মনত ৰাখিব। কেতিয়াবা তাৰিখ আৰু চন হিচাপে আপোনালোকক সুধিব পাৰে। ড্ৰাফ্ট কমিটি কেতিয়া গঠন কৰা হৈছিল? ড্ৰাফ্ট কমিটি 1947 চনত 29 আগষ্টত গঠন কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ভাৰতীয় সংবিধানৰ জনক, শিল্পী, বাস্তুকাৰ বুলি কাক জনা যায়? এইটো আপোনালোকে জানে চাগে। ভাৰতীয় সংবিধানৰ জনক, বাস্তুকাৰ, শিল্পী বুলি ভীমৰাও ৰামজী আম্বেদকাৰক জনা যায়। এইটো মনত ৰাখিব যে ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক, শিল্পী বা বাস্তুকাৰ বুলি জনা যায়। তেখেতে ভাৰতীয় সংবিধান নিৰ্মাণত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু অত্যন্ত বিদ্বান ব্যক্তি আছিলে, নেতা আছিলে তেখেত। যদি কেতিয়াবা সময় সুবিধা হয় আমি তেওঁৰ বিষয়েও এটা ভিডিঅ'ত আলোচনা কৰিম। আমি 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান নিৰ্মাণৰ বাবে মুঠ কেইখন কমিটি গঠন কৰা হৈছিল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সংবিধান নিৰ্মাণৰ বাবে মুঠ কেইখন কমিটি গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব সংবিধান নিৰ্মাণৰ বাবে মুঠ 22খন কমিটি নিৰ্মাণ কৰা হৈছিল। তাৰে যিকেইখন কমিটি গুৰুত্বপূৰ্ণ সেইখিনি মই এটা ভিডিঅ'ত ইনক্লুড কৰিম আপোনালোকৰ বাবে। অফিচাৰ লেভেলৰ পৰীক্ষাসমূহত এনেধৰণৰ অকণমান ট্ৰিকি কুৱেশ্যন অহা দেখা যায়, গতিকে সেইসমূহো আমি এই ভিডিঅ' ছিৰিজটোত ইনক্লুড কৰিছোঁ। হয়তো ভিডিঅ'ৰ সংখ্যা অকণমান বেছি হ'ব পাৰে, কিন্তু গোটেইখিনি প্ৰশ্নই আপোনালোকে এই ভিডিঅ'টোৰ বা এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ আৰু এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটোলৈ আমি আহিছোঁ। সংবিধান নিৰ্মাণ কৰোঁতে কিমান দিন সময় লাগে? সংবিধান নিৰ্মাণ এদিন বা দুদিনত হোৱা নাছিল। সংবিধানখন নিৰ্মাণ কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল, কাৰণ প্ৰায় 60খনমান দেশৰ সংবিধান সভাৰ যিসকল বিদ্বান আছিল তেওঁলোকে অধ্যয়ন কৰিছিল আৰু তেওঁ সেই সংবিধানসমূহৰ পৰা ভাল ভাল বস্তুসমূহ আমাৰ সংবিধানত যোগ কৰা হৈছিল। তাৰ বাবে যথেষ্টখিনি সময় লাগিছিল আৰু যথেষ্ট পইচাৰো সেই সময়ত খৰচ হৈছিল। প্ৰায় 64 লাখমান টকা সেই সময়ত সংবিধান নিৰ্মাণৰ সময়ত খৰচ হৈছিল। এইটো কথা আপোনালোকে মনত ৰাখিব পাৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান নিৰ্মাণ কৰোঁতে কিমান দিন সময় লাগে? ইয়াৰ উত্তৰটো হ'ব সংবিধান নিৰ্মাণ কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগে। ইয়াৰ আগৰ কিছু কম্পিটিটিভ এক্সামত আমি এনেধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পাইছোঁ, গতিকে এনেধৰণৰ প্ৰশ্নসমূহো আমি আপোনালোকৰ বাবে ছিৰিজটোত ইনক্লুড কৰিছোঁ। যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় আৰু ভিডিঅ'সমূহে যদি আপোনালোকক উপকৃত কৰে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব।